কালকে মথুরার সকল প্রজাই মোক ভাগ্য বিধাতা বলি করিছেন স্বীকার। মহারাজ, মথুরার সমগ্র প্রজাই আপনাকে ধর্ম বিধাতা বলি করিছে স্বীকার। কিন্তু মই যে শুনা পাইছো কালকেতু পৃথিৱীত হেনো অন্য কোনোবা এজন ঈশ্বৰ আছে। মহারাজ, থাকিলেও কিন্তু আপনার সমকক্ষে এটিও নহয়। সঁচা কালকেতু আজি মই কেৱল মথুৰাৰে নহয় সমগ্ৰ পৃথিৱীৰ ভাগ্য নিয়ন্তা ঈশ্বৰ। এই সংবাদ আনিছে যোৱা বসুদেৱক সন্মানে লৈ আন। অসময়ত এই স্থানত উপস্থিত হয় কাৰণ কি? প্ৰতিজ্ঞাৰ পালনৰ হেতু আপোনাৰ ওচৰলৈ লৈ আহিছোঁ দৈৱকীয়ে গৰ্ভজাত প্ৰথম সন্তান, অষ্টম সন্তান। ইমান সুন্দৰ, ইমান সৰল বসুদেৱ, এইটোতো দৈৱকীৰ প্ৰথম সন্তান আৰু দৈৱবাণীৰ স্পষ্ট ঘোষণা আছে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে মোৰ প্ৰাণপুৰ, বাকীবোৰ নহয়। তেনেহ'লে কিয় এই অজান শিশুটিক বধ কৰি মই পাপ চপাইলো? এইটো মোৰ মৰমৰ ভাগিন, মই তোৰ মামা ভাগিন। চোৱাচোন মোৰ ভাগিন কি সুন্দৰ। নাই বুজিছা কালকেতু, দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান মোৰ নাই। বসুদেৱ, লৈ যোৱা তোমাৰ সন্তান আনন্দৰে মই দিলো। শোকাতুৰা দৈৱকীক যিমান সুখৰ বতৰা ৰবা বসুদেৱ, এই ৰত্নময়ী ভাগিনক দিলো উপহাৰ। যোৱা বসুদেৱ, আনন্দৰে ঘৰে গৈ বা। আপোনাৰ এনে অনুগ্ৰহ মই নাপাহৰো তথাপি যাওঁ শোকাতুৰ দৈৱকী এই সুখৰ বতৰা দিওঁগৈ। বসুদেৱ, এই মুহূৰ্ততে জন্ম হব দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। ইমানৰে কিন্তু কৰিবা প্ৰদান। মহাৰাজ, কালকেতু
সঁচাকৈ বসুদেৱ এজন সাধু পুৰুষ। কিন্তু কালকে তুমি মোকে এটা কথা কোৱাচোন, ইন্দ্ৰৰ প্ৰমোদ কক্ষ আৰু মোৰ প্ৰমোদ কক্ষৰ মাজতে কিবা পাৰ্থক্য আছেনে? ইন্দ্ৰৰ প্ৰমোদ কক্ষতকৈ আমাৰ মথুৰাৰ প্ৰমোদ কক্ষ একাকি চৰাহে। শুনিবলৈ পাইছো ইন্দ্ৰৰ প্ৰমোদ কক্ষত বোলে ৰম্ভা মেনকা আদি অপেশ্বৰীগণে নৃত্য গীত কৰি থাকে। আমাৰ মথুৰাটো তেনে ব্যৱস্থা কৰিব নোৱাৰিলে কালকে? পাৰিব। আমাৰ ৰাজ কাৰিকৰ নৰ্তকীসকল কিন্তু এই স্বৰ্গৰ অপেশ্বৰীসকলতকৈ কোনোগুণেই কম নহয়। তেন্তে আজি এই মথুৰাপুৰীত দ্বিতীয় স্বৰ্গপুৰী নিৰ্মাণ কৰা, অপেশ্বৰীৰ লগতে মন্দিৰৰ সুব্যৱস্থা কৰা। আপোনাৰ আদেশ মানি আজি মথুৰাত গৈ দ্বিতীয় স্বৰ্গপুৰীলৈ কৰিম পৰিণত। তুমি মোৰ মনৰ কথা বুজা কালকে তাৰ আগতে লৌকাপুৰী বুঢ়া নৃত্যগীত বন্ধ হল কিয়? নিশ্চয় কাৰোবাৰ আগমন ঘটিছে। কাৰোকে ৰত্ন উপহাৰ দি নৰ্তকীগণক বিদায় দিয়ে। তোমালোক নৃত্য গীত মুগ্ধ কৰি মহাৰাজে তোমালোকক উপহাৰ কৰিছে। যোৱা তোমালোক নিষ্ঠাৰ নিৰীক্ষণ কৰা ভালদৰে
কোন আহিছে দ্ৰষ্ট মহারাজ শুনেছিলেন রাজকাইমার ফালে আগমন ঘটেছে দেৱৰ কিনাৰত হয় প্ৰণাম দেৱৰ্ষি আপোনাৰ আগমনে পবিত্ৰ কৰিলেই মথুৰা নগৰ কিদৰেনো কংসই আপোনাক কৰিব শুশ্ৰূষা আৰু কি বাৰ্তা দিব আপুনি ভোজৰাজ কংস মহারাজ কংখ দৈবগীর প্রথম পুত্র কীর্তিমন্ত হত্যা করা হলে নাই কৰা কিয় কিয়নো দ্ৰব্যমানে স্পষ্ট ঘোষণা আছে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান কংসৰ প্ৰাণবোৰ বাকীবোৰতো নহয় তেনেস্থলত কিয় সেই অজান শিশুটিক বধ কৰি কংসই নিজে পাপ চপাই ল'ব আর বসুদেব দৈবকী বন্দী করা হলে নাই কৰা দেৱৰ্ষি আর তোমার মৃত্যু গ্রহণ লৌহ পিঞ্জরা মাজতে আবদ্ধ করা হলে নাই কৰা দেৱৰ্ষি ভুল করিলা কংস ভুল করিলা তোমার সমান অপরাধ গুণ আছে দেৱৰ্ষি সকলো তোমাৰ এই শত্ৰু হয় বসুদেৱ দৈবকী নন্দ যশোদা আৰু সকলো গোৱাৰ অংশৰূপে জন্ম লাভ কৰিছে কেৱল তোমাৰ মৃত্যুৰ বাবে সেইকাৰণে মোৰ হিত পদে শুনা কংস তুমি কপালিকে বসুদেৱ দৈবকীক বন্দী কৰা আৰু তেওঁলোকৰ প্ৰতিটো সন্তানকে হত্যা কৰা আৰু শুনা ৰাজা দেৱতাৰ গণনা মনুষ্য গণনাতকৈ বহুগুণেই বেলেগ তেওঁলোকৰ মতে প্ৰথম পুত্ৰ অষ্টম হ'ব পাৰে আৰু অষ্টম পুত্ৰ প্ৰথম হ'ব পাৰে কিন্তু এই কেনেকৈ সম্ভৱ দেৱৰ্ষি চোৱা কংস মোৰ হাতত থকা অষ্টদল পদ্মপাহি লৈছো এই পাহিকে যদি প্ৰথম বুলি গণনা কৰোঁ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু এক স্বতন্ত্ৰ অষ্টম আকৌ অষ্টম পাহিকে যদি প্ৰথম বুলি গণনা কৰোঁ অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ তৃতীয় দ্বিতীয় আৰু ছয় অংশ প্ৰথমে প্ৰথম অষ্টম হ'ব পাৰে আৰু অষ্টমো প্ৰথম হ'ব পাৰে অষ্টমো প্ৰথম হ'ব পাৰে প্ৰথমো অষ্টম হ'ব পাৰে তদুপৰি দেৱতাকে আদি কৰি
তোমারই পিতৃ উগ্রসেনেও তোমারই মৃত্যু বাঞ্ছা করে তার এটা তুমি তথালিকে উপায় করা তবে তোমারই নিস্তার নাই নে কি পাকালো কিছু না মহারাজ মহারাজ এবার সে তোমার কথা যদি খসা হয় তাহলে কিন্তু মহারাজ প্রথম দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুর্থ দ্বিতীয় প্রথম মহারাজ প্রথমে অষ্টম অষ্টমে প্রথম প্রথমে অষ্টম অষ্টমী প্রথম প্রথমে অষ্টম অষ্টমে প্রথম প্রথমে অষ্টম অষ্টমী প্রথম প্রথমে অষ্টম অষ্টমে প্রথমে প্রথমে অষ্টম অষ্টমে প্রথম প্রথমে অষ্টম অষ্টমে প্রথম বন্দি করা বহুদের দৈবকে অন্ধকার মানবর ব্যক্তি বন্দি করা অন্ধকার কোটাহালো সংবাদ ধরে এই ধরে দেবতার সংক্রান্ত রুদ্ধ করে